Rule number 1. কি হ'ল তোমালোকৰ সবে পিছফালে চাই আছা যে? নহয় বাইদেউ লকডাউনৰ কাৰণে কাৰ্ড নম্বৰ আসলে পাহৰি থাকিলো। তেনেহলে তহঁতৰ ৰুলৰ নেমাটোৱে বাদ দে। বাইদেউ সোমাব পাৰোনে? কেনে দেৰি হ'ল তোৰ? বৰষুণ দিছিলে বাইদেউ, ছাতি নাছিলে, ৰাস্তাত পিছলি পৰিলো, সেইকাৰণে দেৰি হ'ল বাইদেউ। এইটো ইংৰাজীত ক। Rain is coming, ছাতি is nothing, পিছলিং তত যতে ততে ধাপুস পৰি। বা বেলেগ ইংলিছ মাৰাচোন, এয়া শিকিছ। The next day. তেনেহলে তহঁতৰ প্ৰশ্ন এটাকে সুধো। সুধক বাইদেউ। তেনেহলে কচোন মহাত্মা গান্ধী কেতিয়া জন্ম হৈছিলে? তহঁতি মহাত্মা গান্ধী জন্ম পাহৰি গলি নে এইটোক চাইছে যে? বাইদেউ মই পাৰিম। কচোন ক, তই ক। বাইদেউ 2020 চনৰ আগতে জন্ম হৈছিলে। Oh no! কি যে হ'ব তহঁতৰ? কি যে হ'ব আমাৰ স্কুললৈ আগতেও চেনিটাইজাৰ মাৰি আহিব লগা হৈছে। বাইদেউ সোমাব পাৰোনে? ইমান দেৰি হ'ল যে তোৰ? কি ক'ম আৰু বাইদেউ, মই অহা ৰাস্তাত বজাৰ এখন বহি আছিলে, সেইকাৰণে দেৰি হ'ল। ৰাস্তাত বজাৰ বহি থাকিলে অহা দেৰি হয় নেকি? বাইদেউ বজাৰ মানুহ এজনৰ পইচা 10 টকা হেৰাইছিলে। তাৰ 10 টকা হেৰাইছিলে, তোৰ কেলে দেৰি হ'ল? মানুহজনে পইচা 10 টকাটো বিচাৰি আছিলে, সেইকাৰণে দেৰি হ'ল। মানুহজনে বিচাৰিছিলে, তোৰ কেলে দেৰি হ'ল? মানুহজন যোৱালে বাট চাই আছিলো বাইদেউ। মানুহজন যোৱালে তই কেলে বাট চাই আছিলি? নহয় বাইদেউ, মানুহজনৰ 10 টকাটো মোৰ ভৰিৰ তলত আছিলে, সেইকাৰণে মানুহজন যোৱালে বাট চাই আছিলো। কি যে হ'ব তহঁতৰ ভিতৰলৈ সোমাই আহ। ঠিক আছে বাইদেউ। এই ইপিনে যা। তেতিয়াহ'লে তই মোৰ ওচৰলৈ কৰিব পাৰোঁনে? এতিয়া তহঁতে চবে কিতাপ উলিয়া। এতিয়া তহঁতক মই এটা লজিকেল প্ৰশ্ন সুধিম। সুধক বাইদেউ। কচোন তেনেহ'লে তহঁতি। কওক বাইদেউ। সাগৰৰ মাজত যদি আপেল গছ এজোপা থাকে তহঁতি কেনেকৈ ছিঙি আনিবি? পুনৰ তই ক। বাইদেউ মই ক'মনে? তই ক। জখলা লগাই ছিঙি আনিম বাইদেউ। সাগৰৰ মাজলৈ তোৰ বাপেৰে জখলা লৈ যাব নেকি? তেনেহ'লে বাইদেউ সাগৰৰ মাজত আপোনাৰ মায়ে আপেল গছ ৰুই দিবগে নেকি? Oh no! তহঁতি খালি। এতিয়া তই কচোন ভূগোল মানে কি? বাইদেউ আগত হ'ব আৰু পিছত হ'ব পাৰিম। কচোন ক, শেষকে ক। ইয়াকে ভূগোল বোলে। খালি। অসমীয়া সাহিত্যৰ দুজন বিখ্যাত কবিৰ নাম কোৱাচোন। বাইদেউ মই অলপ সৰু সুৰাকে পাৰিম নেকি? কচোন ক। বাইদেউ বন্ধাকবি আৰু ফুলকবি। কি হ'ব তহঁতক লৈ আৰু নোৱাৰিছো দেই। বাইদেউ ভুল হৈছে নেকি? পৰীক্ষাত হ'লে সেইটোকে লিখিবি, ফুল নাম্বাৰ পাবি। এতিয়া কচোন তই ভূপেন হাজৰিকা কিমান চনত জন্ম হৈছিল? বাইদেউ 10 নম্বৰ পৰা 20 নম্বৰ প্ৰেছৰ ভিতৰত আছে। তেনেহ'লে তহঁতে ফুল মাৰ্কছ লৈ পাছ কৰিবি আৰু। Oh no! তেনেহ'লে কচোন শৰতেন্দু কোনে ভাঙিছিলে? মই নাই ভঙা বাইদেউ, মই নাই ভঙা। মই নাই ভঙা বাইদেউ। বাইদেউ ময়ো নাই ভঙা। মই কেতিয়া ভাঙিলো? মই নাই ভঙা দেই বাইদেউ, নাই ভঙা। তইহে য'তে ত'তে যি ভাঙি থাক। বাইদেউ মই য'তে ত'তে যি টি বস্তু ভাঙি ফুৰিব পাৰোঁ, কিন্তু শৰতেন্দু বোলা বস্তুটো ভাঙি নাই পোৱা দেই, নাই পোৱা। নপঢ়াঙে তহঁতৰ। ছাৰ ল'ৰাখিনিৰ পৰা মোৰ শান্তি নোহোৱা হৈছে। কি কৈছো বহাচোন ইয়াত বহা। ছাৰ সপ্তম শ্ৰেণীৰ ল'ৰা ছোৱালীবোৰ আজিৰ পৰা মই নপঢ়াওঁ দেই। কি হৈছে কোৱাচোন কোৱা, ভাঙি পাতি কোৱাচোন। ছাৰ মই ইহঁতৰ শৰতেন্দু কোনে ভাঙিছিল বুলি সুধিছিলো। তাৰ পৰা এইটোৱে কৈছে মই নাই ভঙা, ইটোৱে কৈছে মই নাই ভঙা। এনেকে ল'ৰা ছোৱালী পঢ়াব পাৰে নেকি? তাতে কি হ'লনো? চবে তুলসীয়ে ভাঙিছে বুলি কৈছে।
সি ল'ৰাটো এনেকুৱা নহয় নহয় মোৰ মতে সি নাই ভঙা নেকি কি যদি তুলসীয়ে ভাঙিছে ভাঙক আকৌ বনাই দিম